দ্বিতীয় বৈকুণ্ঠত পৰিণত নাজিৰা নগৰ। ঐতিহ্যমণ্ডিত নাজিৰা আমোলাপট্টি বৰনামঘৰত শ্ৰীমদ ভাগৱত পাঠ, বাখ্যানুষ্ঠান আৰু ভাওনা প্ৰদৰ্শন। বিশ্ব শান্তি আৰু মানৱ সমাজৰ কল্যাণ সাধনৰ উদ্দেশ্য আগত ৰাখি গুৰুজনৰ সৃষ্ট শ্ৰীমদ ভাগৱত পাঠ, মহাশাস্ত্ৰ পুৰাণভাগী পাঠ আৰু বাখ্যানুষ্ঠান তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে আয়োজিত এই অনুষ্ঠানৰ প্ৰথম দিনাই সমগ্ৰ নাজিৰা নগৰাঞ্চল দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰি তুলিছে। পুৱা পাঠপ্ৰসংগৰ পাছতে ধৰ্মধ্বজা উত্তোলন আৰু শ্ৰীভাগৱত মহাশাস্ত্ৰ পুৰাণৰ শোভাযাত্ৰাই নাজিৰা নগৰাঞ্চল পুণ্যভূমিত পৰিণত কৰি তোলে। শেষৰ দিনা শ্ৰীমদ ভাগৱত পাঠ, বাখ্যানুষ্ঠানৰ সামৰণি পৰাৰ পাছতেই নাম প্ৰসংগ আৰু সন্ধিয়ালৈ স্থানীয় যুৱক শিল্পীৰ দ্বাৰা বিপ্ৰ দামোদৰ আখ্যান, দণ্ডবক্ৰৰ মুক্তিলাভ নাট প্ৰদৰ্শন কৰা হয়। ইয়াৰ প্ৰাক্ক্ষণত যুৱ সমাজৰ দ্বাৰা স্থানীয় বয়োজ্যেষ্ঠ ধৰ্মপ্ৰাণ ব্যক্তিক সম্বৰ্ধনা শৰাই আগবঢ়াই আশীষ গ্ৰহণ কৰাৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। কৃষ্ণ, আমি সৰ্বজনলৈ সেৱা নিবেদন কৰিছোঁ। নাজিৰা আমোলাপট্টি বৰনামঘৰ পৰিচালনা সমিতি আৰু যুৱ সমাজৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত আমি তিনিদিনীয়াকৈ যোৱা 17 জানুৱাৰীৰ পৰা আজিলৈকে তিনিদিনীয়াকৈ শ্ৰীমদ ভাগৱত পাঠ, বাখ্যানুষ্ঠান আৰু আজি ভাওনা প্ৰদৰ্শনৰ কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু ইতিমধ্যে আমাৰ আজি শ্ৰীমদ ভাগৱত পাঠ আৰু বাখ্যানুষ্ঠানৰ কাৰ্যসূচী সমাপন হৈ গৈছে। এতিয়া আমি সন্ধিয়াৰ পৰা স্থানীয় শিল্পীসকলৰ দ্বাৰা ভাওনা প্ৰদৰ্শন হ'ব। ভাওনা বিপ্ৰ দামোদৰ আখ্যান আৰু দণ্ডবক্ৰৰ মুক্তিলাভ, সেই নাটভাগী ইয়াত প্ৰদৰ্শন কৰা হ'ব। এই নাটভাগীক আমি উদ্বোধন কৰিবৰ কাৰণে আমাৰ সোণাৰাম ভাগৱতী ছাৰক আমি আমন্ত্ৰণ জনাই আনিছোঁ। তেখেত বিশিষ্ট বৈষ্ণৱ পণ্ডিত আৰু এগৰাকী প্ৰবক্তা। তেখেতৰ বক্তব্যই আমাক কৃতাৰ্থ কৰিব বুলি আশা ৰাখিছোঁ। আৰু সৰ্বজন ৰাইজৰ আজি এই ভাওনা ভাগীত আমাৰ গুৰুগৃহত সৰ্বজনৰ ৰাইজৰে উপস্থিতি কামনা কৰিছোঁ। কৃষ্ণ।